गसाइगावनि सेनं गरुमारासर गामि सेरनि संकस दैमायाव गिख्रंथाव नाव जाब्रबथाय। नाव बेलथायनानै सानै दैयाव गोमादों आरो साथामखौ खुनुरुखुम बासायनो हादों। गोजावनाय सानै आइजोफोरखौ दाबोनो नागिरनानै मोनाखै। एसडीआरएफ हानजाया गोजावनाय आइजोफोरखौ नागिरगासिनो दंब्लाबो दाबो मोननायनि खौरां मोननाय जायाखै। जोखोम जानाय साथाम आइजोफोरखौ आलिपुरदुवार देहा फाहामसालियाव दैथायहरनाय जादों। दाबो गोदोनानै थानाय आइजोफोरानो जाबाय सेनं गरुमारासन गामिनि रहिम शेखनि फिसाजो रमिसा खातुन आरो गलाम हुसेननि बिसि साफिया बिबि होननानै मिथिनाय जादों। जाथाय जानाय जायगायाव थामारहाट पुलिस, गसाइगाव पुलिस आरो एसडीआरएफ हानजाया दैयाव गोदोनाय आइजोफोरखौ नागिरनायाव नांथाबनानै दं। मोनथिनाय बादिब्ला बन लायनानै फैफिननाय समावनो नावआ हरखाब बेलथायनानै जाथाया जादों होननानै मोनथिनाय जादों। মোক নাম্বাৰ 1 গৰুমাৰাছৰৰ ভিডিপি সেক্ৰেটাৰীয়ে ফোন কৰি খবৰটো দিলে যে নাম্বাৰ 1 গৰুমাৰাছৰ সনকচ নদী পাৰ হওঁতে সৰু টুলুঙা নাৱেৰে 6জনীমান মানুহ আছিল। এইটো নাওটো সনকচ নদীৰ মাজত ডুবি যোৱাৰ পিছত 4গৰাকী হাতুৰী নদী পাৰ হ'ব পায়। 2গৰাকী তিৰোতাই হাতুৰী পাৰ হ'ব পৰা নাই, লগে লগে সিহঁতে তাতে ডুবি যায়। এই খবৰ পোৱাৰ লগে লগে আমি গ্ৰামপুৰ আউটপোষ্টৰ আইচি মহোদয়, তামাহাট আমাৰ গোসাইগাঁও পিএছৰ আমাৰ ওচি ছাৰ, চাৰ্কেল বাই আমাৰ ছাৰৰ লগত এছডিপিঅ মেমৰ লগত যোগাযোগ কৰোঁ। সিহঁতে মানে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আহি উপস্থিত হয়। লগতে আমাৰ এনডিআৰএফৰ এটা টিম আহে, আহি কিনে ইয়াতে ৰেস্কিউ অপাৰেশ্যন কৰে। ফাৰ্ষ্ট টাইম সিহঁতে এতিয়ালৈকে ছাকচেছ হোৱা নাই বা আমাৰ নিখোজ হৈ থকা 2গৰাকী তিৰোতাৰ এতিয়ালৈকে কোনো খবৰ পোৱা নাই। পিছত সিহঁতৰ যিটো আৰু ছেকেণ্ড টিমটো মাতি আনে, সিহঁতে ছেকেণ্ড টিমটো অপাৰেশ্যন চলাব। আৰু নিখোজ হৈ থকা 2গৰাকী তিৰোতা নাম্বাৰ 1 গৰুমাৰাছৰৰ হয়। এগৰাকীৰ নাম হ'ল ৰমিছা খাতুন, দেউতাকৰ নাম লেট ৰহিম শেখ, আৰু এগৰাকী সাফিয়া বিবি, হাজবেণ্ডৰ নাম হ'ল গোলাম হুছেন। আৰু বাকী যিখিনি আমাৰ 4গৰাকী উদ্ধাৰ নদী পাৰ হ'ব পাৰিছে, তাৰে 2গৰাকীৰ তাৰমানে কণ্ডিশ্যন বেছি এটা ভাল নহয়। সিহঁতে আলিপুৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত আণ্ডাৰ ট্ৰিটমেণ্টত আছে। কেনেকৈ সংঘটিত হ'ল? এইটো মানে কি সৰু এটা নাৱেৰে নদী পাৰ হৈ থকা অৱস্থাত আমাৰ নদীৰ বেছি খৰস্ৰোতা থকাৰ কাৰণে এই খৰস্ৰোতাত পৰি আমাৰ নাওটো ডুবি যায়। কি কাৰণ গৈছিল? এইটো তাৰমানে দৈনন্দিন সিহঁতে জীৱিকা নিৰ্বাহৰ কাৰণে আমাৰ সনকচ নদীৰ পৰা সৰু যিপিনে এই কাঠৰ টুকুৰা সেইবিলাক কালেক্ট কৰে, যিটো আমাৰ পানীৰ তলত থাকে। এই কালেক্ট কৰি সিহঁতে বেক কৰাৰ সময়ত এই খৰস্ৰোতাত পৰি কিনে নাওটো ডুবি যায়। ৰেস্কিউ অপাৰেশ্যন কিমান সময় হ'ল? 1 ঘণ্টা আগত এটা টিমে ৰেস্কিউ অপাৰেশ্যন চলাইছিল আৰু ছেকেণ্ড টিমটো এইমাত্ৰ আহিলে, কিন্তু ফাৰ্ষ্ট টিমে ৰেস্কিউ অপাৰেশ্যন চলাই কিনে এতিয়ালৈকে কোনো ছাকচেছ হোৱা নাই।